অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৌজন্যত পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু জোনাই আঞ্চলিক সমিতিৰ সহযোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠাপক প্ৰাক্তন প্ৰয়াত সভাপতি প্ৰবীণ গগৈ সোঁৱৰণত আন্তঃজিলা ফুটবল প্ৰতিযোগিতা যোৱা কালিৰ পৰা জোনাই চহৰত অনুষ্ঠিত কৰা হৈছে আৰু এই প্ৰতিযোগিতাত অসমৰ 16খন জিলা সমিতিয়ে অংশগ্ৰহণ কৰিছে। প্ৰত্যেক বছৰে এই প্ৰতিযোগিতা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আয়োজন কৰি আহিছে। আমি সকলোৱে জানো প্ৰবীণ গগৈ অসমৰ এগৰাকী জাতীয়তাবাদী নেতা আছিল, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি আছিল। তেওঁ পৰৱৰ্তী পৰ্যায়ত ক্ৰীড়া ক্ষেত্ৰখনৰ উন্নয়নৰ কাৰণে যথেষ্ট কাম কৰিছিল। অসম ফুটবল সন্থাৰো প্ৰতিষ্ঠাপক সভাপতি আছিল, তাৰ পৰৱৰ্তী পৰ্যায়ত অসম চৰকাৰৰ মন্ত্ৰীও আছিল। এগৰাকী হাড়ে হিমজুৱে জাতীয়তাবাদী নেতা আছিল প্ৰবীণ গগৈ। তেওঁ যিখিনি স্মৃতি, সেই স্মৃতিক যুগমীয়া কৰিবৰ কাৰণে আমি কিঞ্চিত এই প্ৰতিযোগিতাখনৰ জৰিয়তে চেষ্টা কৰিছোঁ। তাতকৈও ডাঙৰ কথাটো হ'ল যে ক্ৰীড়া ক্ষেত্ৰখনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমাৰ সাধ্য অনুযায়ী কিছু অৰিহণা যাতে আমি আগবঢ়াব পাৰোঁ, সেই উদ্দেশ্যৰ সন্মুখত ৰাখি এই প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে। আজিৰ তাৰিখত ক্ৰিকেট সমগ্ৰ পৃথিৱীত বা ভাৰতবৰ্ষত এক পেছাদাৰী প্ৰতিযোগিতা হিচাপে প্ৰতিষ্ঠা হৈছে, কিন্তু ফুটবলৰ জনপ্ৰিয়তা সমগ্ৰ পৃথিৱীতে আছে, কিন্তু ভাৰতবৰ্ষত এই প্ৰতিযোগিতাক পেছাদাৰী প্ৰতিযোগিতা হিচাপে প্ৰতিষ্ঠা কৰিব পৰা নাই। আনহে নালাগে ক্ৰিকেট খেলৰ জগত যদি আমি ফুটবল খেলক তুলনা কৰোঁ, তেনেহ'লে জাতীয় দল বা IPL লীগত খেলা খেলুৱৈসকলৰ কথা বাদেই দিছোঁ, ৰাজ্যৰ হৈ যিসকলে ৰঞ্জিত ট্ৰফি বা সেই পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈসকলেও প্ৰচুৰ পৰিমাণে টকা পইচা পায়, অৰ্থনৈতিকভাৱে তেওঁলোক সচ্ছল। কিন্তু আমাৰ ফুটবলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক খেলুৱৈ, সেই খেলুৱৈসকলেও আমাৰ অসমৰে কেইবাজনো খেলুৱৈ আমি দেখিছোঁ, বিভিন্ন সংবাদ মাধ্যমতে পাইছোঁ, অৰ্থনৈতিক তেওঁলোকে সংকটত ভুগিবলগীয়া হৈছে, তেওঁলোকৰ টকা পইচাৰ খুবেই অভাৱ। গতিকে ফুটবল খেলিও যাতে অৰ্থনৈতিকভাৱে লাভৱান্বিত হ'ব পাৰে, তেনেধৰণে এক পৰিৱেশ আমি অসমত গঢ়ি তুলিব লাগিব। ইয়াৰ কাৰণে চৰকাৰৰ দায়িত্ব আছে, আন্তঃগাঁথনিৰ একেবাৰে অভাৱ। আপোনালোকে নিজেও দেখিছে জোনাইত এখন সকলো খেল খেলিব পৰা, কেৱল মাত্ৰ ফুটবলেই নহয়, সকলো ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰা বা অনুশীলন কৰিব পৰা এখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰা এখন খেলপথাৰৰ জোনাইত নাই। গতিকে মই আজি এই অনুষ্ঠানৰ পৰা দাবী জনাব খুজিছোঁ যে চৰকাৰে, যিহেতু জোনাই এখন সীমামূৰীয়া অঞ্চল, ইয়াৰ কাষতে অৰুণাচল লাগি আছে, অৰুণাচলতো প্ৰচুৰ সম্ভাৱনা থকা খেলুৱৈ আছে, জোনাইত সেইকাৰণে এখন সকলো এটা মাল্টি স্পেচিয়েলিটি, সকলো সা সুবিধা থকা, য'ত চুইমিং পুল থাকিব, 400 মিটাৰ ট্ৰেক থাকিব, ফুটবল খেল খেলিব পৰাকৈ প্লেগ্ৰাউণ্ড থাকিব, সকলো ধৰণৰ খেল অনুশীলন আৰু প্ৰতিযোগিতা কৰিব পৰাকৈ এখন ষ্টেডিয়াম নিৰ্মাণ কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসম চৰকাৰক দাবী জনাইছোঁ। দাদা, যিহেতু এই গুৱাহাটী কাণ্ডত যিটো সাংবাদিককে ধৰি এটা কংগ্ৰেছৰ নেতা এজনে যিটো আৰক্ষীয়ে খুন্দুৱাকৈ প্ৰয়োগ কৰিছে, সেই সংক্ৰান্তত কি কৰিব? সেইটো একেবাৰে গৰিহণাযোগ্য। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভস্বৰূপ সাংবাদিকসকলক এনেধৰণে নিৰ্যাতন কৰাটো অত্যন্ত গৰ্হিত আৰু দুৰ্ভাগ্যজনক। গতিকে মই সেই কাৰ্যক গৰিহণা দিছোঁ। যোৱাকালি এটা নিউজ ওলাইছিলে, যিটো পুৱা প্ৰায় 4 লাখ শিক্ষাৰ্থী ওলাইছিল শিক্ষা বিভাগৰ, এই সন্দৰ্ভত আপুনি চৰকাৰক কি আহ্বান জনাব? চৰকাৰে তাৰ পৰা এটা উচ্চ পৰ্যায়ৰ তদন্ত কৰক, কিয় এনেধৰণে ভুৱা শিক্ষাৰ্থী উলিয়াব লগা হৈছে।